हेलो बंधुসকল আপোনালোকক মই তামিলনাডুৰ পৰা অকমান এটা ভিডিঅ' বনাই দেখাওঁ বুলি ভিডিঅ'টো কৰি আছো। হৰুকে বেছি দীঘলীয়া নকৰো, খালি অকমান দেখাম। এনেকে পাহাৰৰ তলত ইহঁতৰ মানুহখিনি প্ৰায় নাৰিকল গছ এনেকে মানে ইহঁতৰ মানে ঘৰ চলিবৰ কাৰণে এই নাৰিকল বেচা, শাক পাচলি, পিঁয়াজৰ খেতি আছে, কুকুৰা, হাঁহ, ছাগলী। এইবিলাক ছাগলী আপোনালোকক জুম কৰি অলপ দেখাই দিবলৈ চেষ্টা কৰিম। এইবিলাক ছাগলী আছে, ছাগলী পুহিছে প্ৰতি ঘৰতে এনেকৈ কৰি। এই ওচৰতে এই মানুহ ঘৰত দেখিছোঁ ছাগলী আৰু লোকেল মুৰ্গী এনেকৈ। এইবিলাক গৰু পোহে, গাখীৰ বেচে। এই তেতেলী গছ আছে, মই দিনত এবাৰ তেতেলী খাই চাইছিলোঁ, ভাল লাগিলে। দুটামান তেতেলী খালোঁ মই। ভাবিছিলোঁ মানে কি অলপ দিনত এটা ভালকৈ ভিডিঅ' বনাম বুলি, কিন্তু একচুৱেলি মই সময় নাপালোঁ। সময় নোপোৱাৰ কাৰণে মই বনাব নোৱাৰিলোঁ। গতিকে এতিয়া ৰাতি আহিয়ে মানে সন্ধিয়া হৈ গ'ল। এতিয়া নিশ্চয় অসমত একেবাৰে হেৰি হৈ গ'ল, আন্ধাৰ হৈ গ'ল। ইয়াত হোৱা নাই বাৰু, ইয়াত 6টা বাজিব হৈছে চাগে, আৰু অসমতো আন্ধাৰ হৈ গ'ল চাগে। গতিকে মই অকণমানকৈ দেখাই দিছোঁ আপোনালোকে। ইয়াত বেলিটো ভালকৈ পৰাই নাই। সময়টো কিমান হৈছে আপোনালোকে সেইটো অসমৰ লগত কম্পেৰিজন কৰি ল'ব। এই বেলিটো মানে ডুবু ডুবু হৈছে আৰু, কিন্তু ডুবা নাই এতিয়ালৈকে। আৰু এইপিনে ঘূৰাই দিলে মানে এইটো আমাৰ ৰুমৰ ওপৰত, মানে চৰ্টৰ ওপৰত আছোঁ মই। এইটো কোম্পানীটোৰ ধোঁৱা ওলোৱা চিমনি। তাৰ ইপিনে চাওকচোন কিমান ধুনীয়া পাহাৰ, শিলৰ পাহাৰ আছে। গোটেইখিনি পাহাৰে পাহাৰ আছে। ইয়াত মানে বেছিকৈ ইণ্ডাষ্ট্ৰিয়েল নাই, খালি অকল এইটোৱে এটা ডাঙৰ কোম্পানী আছে। বাকী ইণ্ডাষ্ট্ৰিয়েল নাই। একদম মানে বহুত বেকৱাৰ্ড জেগাত আছে। সেইকাৰণে মানে অলপ অসুবিধা। চিটি টিটি নাই, অলপ দূৰলৈ যাব লাগিব। হয়তো ইয়াৰ পৰা চেন্নাই চিটিলৈ প্ৰায় 3.5 ঘণ্টামান লাগে বোলে। গতিকে মই কাইলৈ মানে যাম বুলি ভাবিছোঁ সাগৰলৈ, যদি বন্ধ পাওঁ যাব লাগিব। বাকী ঠিকে আছে। আপোনালোকলৈ মানে এই ব্লগটো বনালোঁ, মানে দেখালোঁ যে তামিলনাডুৰ মানুহখিনি মানে গাঁৱলীয়া মানুহবিলাকৰ বসবাসটো কেনেকুৱা থাকে, কি মানে সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব, ইউটিউবত চালে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু ঠিক আছে, আজিলৈ ইমানতে সামৰি দিওঁ আৰু।